Hi friend, মই অখিম আপোনালোকে চাইছে অখিম গোহাই তো আজি এটা নতুন ভিডিঅ' লৈছো মানে বঢ়িয়া মানে যথেষ্ট ধুনীয়া ভিডিঅ' এটা লৈ আনিছো তো মানে কি আজি আপোনালোকক দেখাম বেড মানে ভিডিঅ' এটা বনাবলৈ শান্তি নাই মানে তো মই আপোনাক কি কৈছোঁ পাহৰি গৈছোঁ মানে এই মানে খেলি মেলি কৰি থাকে যে মাজতে তো মানে আপোনালোকক দেখাবলৈ গৈছোঁ বেড ছেট পাহৰি গৈছিলোঁ তো ভিডিঅ'টো শেষলৈকে চাব আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে জানেই নহয় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বলক বেড ছেট দেখাম বঢ়িয়া বঢ়িয়া বলক মই ক'লোঁ আকৌ কৈছোঁ কৈ থাকিম বঢ়িয়া বলক চোন তেতিয়াহ'লে মই মানে কি আকৌ ক'লোঁ ভিডিঅ'টো আৰম্ভই কৰি দিওঁ নে কি মিছা ক'লে কিডাল হ'ব ন তো তাকে বোলো এইযোৰ মানে কি পেৰট গ্ৰীণ ফাৰ্ষ্ট মই পেৰট গ্ৰীণ দেখাইছোঁ এইযোৰ পেৰট গ্ৰীণযোৰ চাই লওক এইযোৰ ইয়াত আপোনাৰ মাজত মৰা আছে তো তিনিটা আচল মাজত মৰা আছে তলৰ আচলতে মৰা আছে কাপোৰযোৰ ইয়াত আপোনাৰ ব্লু আৰু আপোনাৰ ৰাণী মিনা কৰা আছে কাপোৰযোৰ মানে পিন্ধিলে ভাল লাগিব দহি চহি কৰি পিন্ধিব তো চাই লওক কাপোৰযোৰ এইটো বিয়াৰ ছেকেণ্ড ছেটো কৰিব পাৰে একচুৱেলি ভাল হ'ব তো ইয়াৰ এখন মেখেলাখন ইয়াৰ মেখেলাখন এইখন একদম ফিনিচিং আছে মানে ক'বলৈ ভাষা নাই মানে ধুনীয়া আৰু বহুত ধুনীয়া এইটো আপোনাৰ ব্লাউজ পিচটো ইয়াত ব্লাউজ পিচটো লাগি আছে তো ইয়াৰ প্ৰাইচটো মই আপোনালোকক কোৱা নাই প্ৰাইচটো মই জনাই আছোঁ প্ৰাইচটো শুনিবই লাগিব নহয় জানো ইয়াৰ প্ৰাইচটো আছে 19,000 টকা কোৱা দামটো 19,000 টকা তো মানে ডিছকাউণ্ট হ'ব তথাপি মই আপোনালোকক এনেই দিয়া দামটো কৈ দিছোঁ শুনি লওক আপোনালোকে যদি কাপোৰযোৰ তেনেকৈ দেখাইছোঁ তো দামটো যদি নকওঁ মনত এটা ডাউট থাকিব ন এই ভাবি থাকিব যে কাপোৰযোৰ দামটো কিমান কি কথা এইযোৰ 14,000 আৰু 19,000 ভিতৰত পাই যাব মানে কাপোৰ আপুনি কানি যথেষ্ট ভাল পাব ইয়াৰ কানিটো বহুত ভাল কাপোৰযোৰ কানিটো ভাল পাব আৰু নেক্সট ডিজাইনটো ভাল তো গেৰু ডিজাইনৰ হয় তো মানে কি হ'ল ইয়াৰ প্ৰাইচটো মই ক'লোৱে আপোনালোকক আৰু বেলেগ এযোৰ মই আপোনালোকক দেখাই আছোঁ তো বেলেগ এযোৰ মানে কি হ'ল স্কাই কালাৰ দেখাই আছোঁ মই তো ভিডিঅ'টো শেষলৈকে চাব যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এইযোৰ স্কাই কালাৰ হয় এইটো স্কাই কালাৰত কাম কৰা আছে কাপোৰযোৰ সম্পূৰ্ণ ফিনিচিং আছে ধুনীয়া যথেষ্ট ধুনীয়া ইমান ধুনীয়া কাপোৰ দেখাইছে ৱা দেখিলে ভাল লাগি যায় এইযোৰ পেৰট গ্ৰীণযোৰ ইমান ধুনীয়া দাই নকবা দে মোক এযোৰ দিব না প্লিজ সঁচা কৈছো মানে অশান্তি আৰু দেই একদম অশান্তি কৰি থাকিবি না মই কাপোৰ দেখাই আছোঁ কাপোৰ দেখাওঁতে কেলৈ অশান্তি কৰি আছোঁ মই এতিয়া দেখাইছিলোঁ আপোনালোকক স্কাই কালাৰ কাপোৰযোৰ এইযোৰ স্কাই কালাৰ কাপোৰযোৰ এইযোৰ আপোনাৰ যথেষ্ট ধুনীয়া কাপোৰ হয় মই দেখাইছোঁ খুলি আপোনালোকক এইটো আচলৰ ডিজাইনটো এইটো নেক্সট ইয়াত আপোনাৰ চকলেট আৰু ব্লু কালাৰ মিনা কৰা আছে তো কাপোৰযোৰ যথেষ্ট ভাল মাজৰ কামখিনি এনেকুৱাই আছে তো এইটো আগৰযোৰ অলপ ডিফাৰেঞ্চ আছে ধৰি লওক তো গেৰুৰ মাজত তিনিটা গেৰুৱে মৰা আছে ধৰি লওক ডিজাইন তিনিটা গেৰু ডিজাইনত মৰা আছে ডিজাইন তো আচলৰ ডিজাইনটো নেক্সট আপোনালোকে চাই লওক এইযোৰ হোটেল চুপিল দেখাইছোঁ পাৰিছে চিলাই থোৱা আছে সম্পূৰ্ণ ধুনীয়া কাপোৰ মিনা কৰা আজিকালি মিনা কৰাহে চলিছে তাৰপৰা মানে এইযোৰ প্ৰাইচটো মানে কি কম মানে তথাপি ৰ'ব অলপ শুনিব এখন মেখেলাখন সম্পূৰ্ণ এইটো আপোনাৰ ব্লাউজ পিচটো ইয়াৰ ব্লাউজ পিচটো আছে ব্লাউজ পিচটো চিম্পুলে দেখাই আছোঁ চিম্পুল কাপোৰে হয় তথাপি মানে কি মানে বেডশ্বীটত সম্পূৰ্ণ ব্লাউজটো বেছি দিলে মানে কাপোৰযোৰ অলপ দেখিবলৈ কিবা এটা মানে কি বেছি যেন লাগে ধৰি লওক অলপ মানে কিবা চিম্পুল এটা হ'লে ভাল লাগে তথাপি মানে ইয়াৰ ব্লাউজটো মই দেখাই আছোঁ তো ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ ইয়াৰ প্ৰাইচটো আছে 21,000 টকা ইযোৰতকৈ অলপ 2,000 টকা এটা ডিফাৰেঞ্চ হয় অলপ কামৰ অলপ ডিফাৰেঞ্চ হৈ যায় ধৰি লওক মানে কি তেনেকুৱা দৰে হয় বস্তুটো এইযোৰ দাম বাঢ়িব আপোনাৰ এইযোৰ 15 মান ধৰি লওক 15 আৰু আপোনাৰ 21ৰ ভিতৰত আহি যাব ফাইনেলি দি দিম তো আৰু আপোনালোকক মই দেখাই আছোঁ ধৈৰ্য ধৰক ধৈৰ্যৰ ফল সদায় মিঠা তো বিয়া দিন পাতিবই লাগিব কিহৰ টেনশ্যন ল'ব লাগিছে ন সেইটো কাৰণে মই কৈছোঁ যদি চেনেলটো চাই যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মই আকৌ কৈছোঁ এতিয়া আপোনালোকক মই দেখাই আছোঁ এইযোৰ অৰেঞ্জত হয় অৰেঞ্জত মিনা কৰা আছে গ্ৰীণ আৰু আপোনাৰ ব্লু কালাৰ মিনা কৰা এইযোৰ কাপোৰযোৰ কাপোৰ মানে কি হ'ল চাই লওক এইটো ডিজাইনটো এইযোৰ সেই আগৰকেইযোৰ দৰে একেই ডিজাইনটো অলপ ডিফাৰেঞ্চ হৈ গৈছে মানে ধৰি লওক এইটো কালাৰ পিন্ধিলে কিন্তু যথেষ্ট ব্ৰাইট কৰে কালাৰটোৱে মানে মানুহৰ যিটো মানে মুখৰ মানে যিটো ফেচটো সম্পূৰ্ণ চেঞ্জ কৰি দিয়ে ধৰি লওক মানে কি হ'ল ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ কাপোৰযোৰ চাই লওক বাৰু এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ তো আপোনাৰ ইয়াৰ মেখেলাখন এখন নেক্সট এইটো ব্লাউজ পিচ হয় ব্লাউজ পিচটো এইটো আপোনাৰ কাম কৰা আছে পূৰা ফুল কাম কৰা আছে বেডশ্বীট ডিজাইন বুলিয়ে কওঁ আমি একচুৱেলি বেড কভাৰ দৰে কাম কৰাৰ কাৰণে বেডশ্বীট ডিজাইন বুলি কওঁ আজিকালি কিন্তু নামনো কি মন গ'লেই চন বুলি কয় যে তো নেক্সট আপোনাৰ মই ইয়াৰ প্ৰাইচটো মই জনাই আছোঁ ইয়াৰ প্ৰাইচটো সেই আগৰযোৰ একে মানে কি হ'ল 21,000 টকা কোৱা দামটো সেই তেনেকুৱা প্ৰাইচতে আহিব 15,000 আৰু 21,000 ভিতৰতে আহি যাব তো মানে কি হ'ল আহিব লৈ যাব মজাকৈ দিম টেনশ্যন নল'ব দহি চহি কৰি ল'ব সম্পূৰ্ণ ফিনিচিং মাৰক কাপোৰযোৰ দেখিবলৈ বহুত ভাল লাগিব এনেকৈ ধৰিব নোৱাৰে কাপোৰ আপুনি সম্পূৰ্ণ ফিনিচিং মেখেলা ব্লাউজ তো আপোনাৰ নেক্সট
দৈ চৈ কৰি লওক বাকীখিনি নকওঁ মানে ভাষা নাই মানে ঘৰত মই আকৌ কৈছোঁ চিনি নাপাব কিন্তু চিনি নাপাব মোক আপুনি যে ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ দেখাই আছে হা তো আপুনিতো বিয়া নাপাতে মোক মানুহকে বলুৱেতো কাপোৰ দুযোৰমান গিফ্ট দিব চি দিব আৰু মোক মানুহকে ল'লো আপুনিতো বিয়া নাপাতে মই গম পাইছোঁ আজিতো পইচা দেখিছোঁ কাপোৰ ধুনীয়া থাকি পেলাই আপুনি বিয়া পতা নাই মোক মানুহকে লৈ আনিম আপুনি দি দিব ই মানে তই ৰচোন মানে মই কাপোৰকেইযোৰ দেখাই ল'ব হ'লে বিয়া পাতিবি মই তোক বস্তুটো আনি দিম কি ক'লি মানে শুনি পালোঁ মই বস্তুটো আনি দিম ৰচোন তো মোক ভিডিঅ'টো ভালকৈ কৰি ল'ব দে বোলো কৰি ল'ব দে না মই আৰু এটা দেখাইছোঁ আপোনালোকক মানে চাই লওক আপোনালোকে এইটো মই লাষ্ট দেখাইছোঁ আপোনালোকক চাইজো দেখাইছোঁ আজি মই এইটো বেড টি ছেট এইটো মানে কি হ'ল এইটো চাই লওক এইটো মেহেন্দ্ৰী গ্ৰীণত হয় এইটো মেহেন্দ্ৰী গ্ৰীণত আচলটো এইটো তো নেক্সট আপোনাৰ মাজৰ ডিজাইনটো এইটো সম্পূৰ্ণ ইয়াত আছে আপোনাৰ সেই একে ৰাণী কালাৰ আপোনাৰ ব্লু কালাৰ মিনা কৰা আছে তো আপোনাৰ সেই গেৰু ডিজাইনৰ তিনিটা আচলে আছে তো মই আপোনাক কৈছোঁ এই কামখিনি ইয়াত তাতকৈ অলপ গৰ্জিয়াছ কিন্তু কাপোৰযোৰ ৱেটো আছে যথেষ্ট ৱেট আছে প্ৰতিটো সৰুকৈ প্ৰতিটো আছে চাই লওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মই কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব মই ক'লোৱে আৰু এইটো দেখিলা যথেষ্ট ধুনীয়া কাপোৰ ভালকৈ চাই লওক পিছত আকৌ মোক নক'ব মই ক'লো হ'লে আকৌ দেই এইখন আপোনাৰ মেখেলা ব্লাউজটো ভিতৰত সোমাইছে ব্লাউজটো চিম্পলে হয় ইয়াৰ তো ব্লাউজটো এটা পটি সৰু পটি থাকিব ইয়াৰ প্ৰাইচটো মই সেই ক'লোৱে 21,000 আপুনি এযোৰ কাপোৰ মই কৈছিলোঁ 15,000 21,000 গোটেইকেইটা প্ৰাইচ আজি যিখিনি কাপোৰ দেখালোঁ গোটেইকেইটা প্ৰাইচ একে বুলিয়ে ক'ব পাৰি মানে কি হ'ল 21,000 আৰু 15,000ৰ ভিতৰত আপুনি ফাইনেলি পাই যাব মানে পাই যাব কি পাই যাব পাই গ'লে যে পাই যাব কথা আছে নেকি যে আপুনি বস্তুবিলাকত যে ইমান দাম কৈছে যে বস্তু যে কি পইচা যেনিবা গছত লাগিছে যেনিবা যে ছিঙিছোঁ আৰু দিছোঁ আপুনি মুখখন এনেকৈ যে উল্লেখ কৰিছে মানে দাই আপুনি এনেকৈ দাম নক'ব কি কথা কৈছে আপুনি একদম মানে মোক খং উঠি গৈছে আৰু দাই মানে দেই উপায় নাই দেই আই দাই নক'ব আকৌ ইমান দাম একদম মানে অশান্তি নকৰিবি ক'লোঁ ন মই কমাই দিছোঁ বোলো কমাই দিছোঁ মই 21,000 মই কৈছিলোঁ 15,000 দিছোঁ নহয় মই বস্তুটো কেলৈ তই চিঞৰ বাখৰ কৰি আছোঁ বাৰু অশান্তি কৰি থাকোঁ মানে তোক গিফ্ট দিম বুলি ক'লেও তই চিঞৰ বাখৰ কৰি থাক পাই মই লাইনত আহিছোঁ এতিয়া বৰ্তমান মানে মই ক'লোঁ যে 15,000 আৰু 21,000ৰ ভিতৰত পাই যাব তো আজি আপোনালোকক মই ইমানেই দেখালোঁ মই ক'লোৱে এইযোৰ কাপোৰ মই লাষ্ট দেখাইছিলোঁ পিছে সি অশান্তি কৰি থাকে বৰ অশান্তি কৰি থাকে দেই মানে এইযোৰ কাপোৰ আপোনালোকক দেখাইছিলোঁ এইযোৰ দেখাইছিলোঁ মই ক'লোৱে 15,000 আৰু 15,000 আৰু 21,000ৰ ভিতৰত পাই যাব ফাইনেলি তো আপোনালোকক আজি ইমানেই দেখালোঁ তো যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে জানেই গম পালেই চাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই তো জয় অসম বাই